হেই গাইজ সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু ৰাতিপুৱা উঠিয়ে আমি একদম ভেলাঘৰত জুই পোৱাবৰ কাৰণে আহিছোঁ। প্ৰথমতে আমাৰ ভেলাঘৰটোত জুই পোৱালোঁ, একদম দেখিছে নহয় ইমান ধুনীয়াকৈ মানে সকলোৱে মিলিজুলি জুই পোৱালোঁ। আৰু তাৰপিছত আকৌ মানে ওচৰতে যিহেতু সৰু সৰুকৈ বহুত ভেলাঘৰ বনোৱা হৈছে, একদম তাতেও আহিলোঁ। দেখিছে নহয় গাইজ কি ধুনীয়াকৈ মানে বাঁহবিলাক ফুটি গৈছে। আৰু তাতে ভেলাঘৰ জুই পোৱা হোৱাৰ পিছতে আহিলোঁ ঘৰত গা পা ধুই একদম পূৰা দৈটো ভাগি পিঠা চুকা খাবলৈ লাগি গ'লোঁ। ইফালে বঢ়িয়াকৈ পিঠা চুকা দৈ চুৰা লৈ একদম বঢ়িয়াকৈ খাই দিলোঁ। আৰু খাই উঠি যিহে অৱস্থা গাইজ, আলহী আহিব যিহেতু তাৰ বাবে একদম পাকঘৰ যোগাৰ কৰিছে। ইফালে পাকঘৰ ৰেডি হ'ল, আমিও নদীত আহিলোঁ। আৰু নদীত আহি মেলি আকৌ ঘৰলৈ আহি দেখোঁ যে ভাত হ'লেই। ইফালে একদম বঢ়িয়াকৈ বাতিত দালি, গাহৰি মাংস, পাপৰ, তাৰপিছত লোকেল মুৰ্গী, একদম বঢ়িয়াকৈ ভাতকেইটা খাই দিলোঁ। আৰু খাই মেলি যিহেতু মানে হজমো হ'ব লাগিব নহয়, সেইবাবে আমি একদম বগৰীও খালোঁ মানে টেঙা। আৰু তেনেকৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকৰ মাঘ বিহু কেনেকৈ কমেণ্ট এটা কৰি জনাই দিব দেই। বাই বাই।